শ্ৰমিক দিৱসৰ দিনা মই এটা কথা ক'ব বিচাৰিছোঁ যে মানুহৰ জীৱনত কিবা এটা কৰিবলৈ হ'লে এইম লাগিব, লক্ষ্য এটা লাগিব। লক্ষ্যত উপনীত নহ'লে কিন্তু আমি গুৰিয়ালবিহীন নাও এখনৰ নিচিনা হ'ব। গতিকে সদায় মানুহৰ জীৱনত কিবা এটা কৰিব লাগিলে এটা লক্ষ্য ল'ব লাগিব, কিয়নো বিভিন্ন ধৰণৰ আমি প্ৰায় দেখা পাওঁ যে কিছুমানে কি কৰে, বেলেগ এটা বিষয়ত অধ্যয়ন কৰি আকৌ বেলেগ এটা লাইনত বা জব কৰাটো দেখা যায়। কিন্তু মোৰ ফালৰ পৰা কৈছোঁ যে মানুহখিনিয়ে কি কৰিব লাগে, যিটো বিষয়ত আছে সেই বিষয়তে যাব লাগে, তাই ট্ৰেকটো চেঞ্জ কৰিব নালাগে। ট্ৰেক চেঞ্জ কৰিলে আপুনি হয়তো সফল নহ'ব পাৰে, কিন্তু সফল হ'বলৈ জীৱনত যিটো লক্ষ্য লৈছে সেই লক্ষ্যলৈ আগবাঢ়ি যাওক, আৰু নিশ্চয় এদিন আপুনি কৃতকাৰ্য হ'ব, সফল হ'বই। সেইকাৰণে আমি কি কৰিব লাগে, সদায় সেই লক্ষ্য আগত লৈ আগবাঢ়ি যাব লাগিব, আৰু সেই বিষয়ৰ যিমান অধ্যয়ন আছে অধ্যয়ন কৰি আমি জীৱনটো চলিব লাগিব। ভগৱানে মানুহ সৃষ্টি কৰিছে, যিটো মানুহক কৰ্মৰ অবিহনে জীয়াই থকাটো সম্ভৱ কৰি দিয়া নাই। প্ৰত্যেক মানুহে কষ্ট কৰিব লাগিব জীৱনত, কষ্ট কৰিলেহে জীৱনটো সাৰ্থক হ'ব। কৰ্মই ধৰ্ম বুলি এষাৰ কথা আছে। গতিকে আৰু কিছুমান এনেকুৱা আছে মানুহ যে ফিজিকেলি কষ্ট নকৰাকৈ মেণ্টেলি কষ্ট কৰিও কিছুমানে হয়তো কম কষ্ট কৰিয়ে জীৱন নিৰ্বাহ কৰি আছে। কিন্তু কিছুমান ক্ষেত্ৰত এনেকুৱা হৈছে যে মানুহে কষ্ট কৰিব লাগিব। ভগৱানে তেওঁক এনেকৈ জন্ম দিছে যে তই জীৱনত কষ্ট কৰিয়ে খাব লাগিব। গতিকে ট্ৰেকটো চেঞ্জ কৰিব নালাগে, কষ্ট কৰিব দিলেও আপুনি যেতিয়ালৈকে সফল নহয় কষ্ট কৰি থাকক, এদিন সেই সফলতা আপুনি উপনীত হ'বই।